IAS অৱসৰপ্ৰাপ্ত বিষয়া JI কাঠাৰৰ শীৰ্ষ নেতৃত্বত কাৰ্বি আংলঙত নতুন ৰাজনৈতিক দল গঠন। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ বিৰুদ্ধে ডিফুত জাকাছ আৰু সাময়িক সংগঠনৰ যুটীয়া তৎপৰতাত জোৰ সমদল বাহিৰ। হাঞ্জালাংছত কাঞ্জাৰ বিপণন মুকলি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। IAS অৱসৰপ্ৰাপ্ত বিষয়া JI কাঠাৰৰ নেতৃত্বত কাৰ্বি আংলঙত নতুন ৰাজনৈতিক দল গঠন। কাৰ্বি আংলঙৰ লৰলাংছৰ ৰাংচিনা চাৰ্প প্ৰেক্ষাগৃহত 21 জানুৱাৰীত IAS অৱসৰপ্ৰাপ্ত JI কাঠাৰৰ নেতৃত্বত APHLC নামাকৰণে নতুনকৈ পাহাৰীয়া জিলাত এক ৰাজনৈতিক দল গঠন কৰা হয়। অৱসৰপ্ৰাপ্ত এসময়ৰ আমোলা JI কাঠাৰ পৌৰোহিত্যত অনুষ্ঠিত নতুন ৰাজনৈতিক দল গঠন সভাত দেউৰী তেৰণ, লৰেন্স কাঠাৰ, হাৰচিং তাৰো প্ৰমুখ্য একাংশ নবীন প্ৰবীণ নেতাই অংশগ্ৰহণ কৰে। অৰ্গেনাইজেশ্যন হৈ 6 শিডিউল ইমপ্লিমেণ্টেশ্যন 6 শিডিউল ষ্ট্ৰেংথেন কৰিবলৈ, শক্তিশালী কৰিবলৈ কনষ্টিটিউশ্যন মতে ডেম'ক্ৰেটিকেলি আমি যুঁজিলোঁ। কিন্তু হাইকোৰ্টে অৰ্ডাৰ দিলেও 6 মাহৰ ভিতৰত ইলেকশ্যন কণ্ডাক্ট কৰা আৰু ভোটাৰ লিষ্ট বনোৱা কাম কৰিবলৈ ল বনাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দিলে কাউন্সিলক, কাৰ্বি আংলং অট'নমাছ কাউন্সিলক। কিন্তু তেওঁলোকে 6 মাহৰ ভিতৰত নকৰিলে আৰু এতিয়ালৈকে আমাক একো খবৰ দিয়া নাই তেওঁলোকে কৰে নে নকৰে। আৰু কৰাৰ আগতে আমাৰ লগত আলোচনা কৰিব লাগিছিলে। ট্ৰাইবছসকলৰ এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যনসকলক, ট্ৰাইবেল চিফছসকলৰ লগতো আলোচনা কৰিব লাগিছিল। তেওঁলোকে কৰাও নাই আৰু একোৱেই নকৰিলে। এতিয়াও আমি আশা কৰিব নোৱাৰোঁ যে তেওঁলোকে কাম কৰিব। সেইকাৰণে আমি পলিটিকেলি যদি নুযুঁজে, কাৰণ গণতন্ত্ৰ দেশত হ'লে আমি পলিটিকেলিহে কৰিব লাগে, ইলেকশ্যন হৈহে কৰিব লাগে, পলিটিকেল পাব্লিক মেণ্ডেট লৈহে আমি কাম কৰিব লাগে। সেইকাৰণে পাব্লিক মেণ্ডেট পায়ে আমি নিজে লটো বনাবলৈ কাৰণে আমি পলিটিকেল পাৰ্টি অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স APHLC বুলি আজি আমি গঠন কৰি ঘোষণা কৰিছোঁ। আৰু MP আমি কণ্টেষ্ট কৰিম আৰু আমাৰ পাৰ্টীয়ে কৈছে ময়ে MP কেণ্ডিডেট হিচাপে যুঁজিব লাগিব এই অহা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত। সেইটো এটা কথা। এইটো হয় বুলি আমি যে অসমটো ভাঙিম বুলি কথা নহয়, কাৰণ এইটো 6 শিডিউল আৰ্টিকল 244A ষ্টেটটো ভাঙা কথা নহয়। আৰু অসমীয়াসকলে আমাৰ ফ্লেছ এণ্ড ব্লাড, আমাৰ একেই মানুহ আচলতে। আমি হিষ্ট্ৰীটো গোটেইখিনি বুৰঞ্জীটো পঢ়িলে সকলোৱে গম পাব যে আমাৰ মানুহে এখেতসকলে। সেইকাৰণে এখেতসকলৰ বিৰুদ্ধে আমি কৰিবলৈ একো নকৰোঁ। আৰু আমি কিন্তু ষ্ট্ৰংলি আমি যুঁজিম এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টটো আমি অপ'জ কৰি আছোঁ আৰু কৰিম ষ্ট্ৰংলি। আৰু এতিয়া যিমান কৰিছোঁ সেইটোতকৈ আমি আকৌ ষ্ট্ৰংলি যুঁজিম। অসম আমাৰ এই নৰ্থ ইষ্টাৰ্ণটো আমি বচাব লাগিব। সেইটোৱে কথা। ছাৰ, আজি যিটো পাৰ্টি গঠন হ'ল এইটো ইষ্ট, ৱেষ্ট আৰু ডিমা হাছাও এই তিনিটা ডিষ্ট্ৰিক্ট বৰ্তমান সেই তিনিটা ডিষ্ট্ৰিক্টৰ ভিতৰতহে আমি কৰিম। ASDC সকলৰ লগত ময়ো ASDC বা HSDCতে আছিলোঁ। তেতিয়া মই আলোচনা কৰিলোঁ আৰু ডিবেটো কৰিবলগীয়া হ'ল। ময়ো ক'ৰ গ্ৰুপতে আছিলোঁ। ক'ৰ গ্ৰুপতো আমি ডিছকাছ কৰিছিলোঁ। কিন্তু তেওঁলোকে মই ক'লোঁ যে 6 শিডিউল আমি অট'নমাছ ষ্টেটটো ডিমাণ্ড কৰি থাকিম, কিন্তু সেই ডিমাণ্ড কৰি থাকোঁতে এই 6 শিডিউলটো যাতে দুৰ্বল যাতে নকৰে সেইটো আমি কৰিব লাগে বুলি। আৰু 6 শিডিউল মতেতো আমাক অলৰেডি পাৱাৰ দিছে। সেইটো পাৱাৰটো আগতে আমি ব্যৱহাৰ কৰিব লাগে।
কিন্তু এখেতসকলে সেইটো মোৰ লগত এইটো একমত নহ'ল তেওঁলোকে কৈছে যে 6 শিডিউলটো বৰ সৰু এইটো কাম নাই এইটো বুলি ক'লে ষ্টেটটোহে লাগে আৰু 6 শিডিউল বুলি কৈ থাকিলে আমাৰ বহিৰাগত আৰু ফৰেইনাৰ্ছসকলে বেয়া পাব এইটো বুলি ভাবিছে ফৰেইনাৰ্ছসকলৰ আৰু বংগসেনাসকলৰ আমি ভোট নাপাম আৰু নন ট্ৰাইবেলসকলৰ ভোট নাপাম সেইকাৰণে আমি 6 শিডিউল কথাটো নকওঁ আৰু 6 শিডিউলটো আমি ব্যৱহাৰ নকৰিম বুলি কৈছে সেইকাৰণে তেওঁলোকৰ মতে এই আৰ্টিকল paragraph 2 sub paragraph 7 মতে যিটো কণ্ডাক্ট অফ ইলেকশ্যন লটো বনাব লাগে সেইটো তেওঁলোকে বনাব নালাগে বুলি পেলাই এই MOU সহি কৰোঁতে এই ASDC সকলো লগতে আছিলে তেওঁলোকে আসাম ষ্টেট ইলেকশ্যন কমিশ্যনকে এইটো পাৱাৰটো দি দিলে তাৰমানে মোৰ পাৱাৰ নহয় আচলতে লেছ পাৱাৰে কৰি দিলে সেইটোৱে কথা আমিতো মোৰ পাৱাৰহে বিচাৰিছোঁ আৰু এইটোতো আমাক কনষ্টিটিউশ্যনেলি আমাক পাৱাৰ দিয়া ডেম'ক্ৰেটিকেলি কনষ্টিটিউশ্যনতে আমাক পাৱাৰ দিয়া বস্তু সেই পাৱাৰটো আমি হেৰাব নালাগে বুলিহে আমি বেলেগকৈ পাৰ্টি গঠন কৰিবলগীয়া হ'ল থেংক ইউ জাকাছ আৰু কাৰ্বি আংলঙৰ কেইবাটাও সামাজিক সংগঠনৰ যৌথ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবীত 21 জানুৱাৰীৰ সন্ধিয়াত সমূহীয়া জোৰ সমদল বাহিৰ কৰা হয় প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায় জাকাছৰ অধ্যক্ষ খৰচিং তেৰণে বিতৰ্কিত বিধেয়ক প্ৰত্যাহাৰ নকৰালৈকে জিলাখনত প্ৰতিবাদী কাৰ্যসূচীৰ ধাৰা অব্যাহত থাকিব বুলি স্পষ্ট কৰে Continue over as a part. This is the beginning. We will continue our fight against the Citizens Amendment Bill 2016. ইয়াতে চৰকাৰে নিজে এডমিট কৰিছে এজন ডাঙৰ মন্ত্ৰী এজন প্ৰভাৱশালী মন্ত্ৰীয়ে ক'লে যে কাৰ্বি আংলঙত বহুত সংখ্যক বাংলাদেশী ইয়াতে আছে গতিকে আমি এই বাংলাদেশীৰ চিনাক্তকৰণ হোৱাটো বিচাৰোঁ আৰু ইমিডিয়েটলি কাৰ্বি আংলঙৰ পৰা এই বাংলাদেশী বিলাকক ইলিগেলি যিবিলাক ইয়াত আছে তেখেতসকলক এইবিলাকক ইয়াৰ পৰা এক্সপেল কৰিব লাগে ইয়াৰ পৰা উলিয়াই দিব লাগে আমি বিৰলাৰ পৰা আহিছোঁ আৰু আমাৰ এই প্ৰটেষ্টটো কণ্টিনিউ হ'ব সদৌ অসম এণ্টায়াৰ নৰ্থ ইষ্টৰ লগত ইমান জনগোষ্ঠীবিলাকে প্ৰটেষ্ট কৰিছে সেই প্ৰটেষ্টৰ লগতে আমি প্ৰটেষ্ট কৰিছোঁ আৰু আমি এই এমেণ্ডমেণ্ট বিলটো বাতিল নোহোৱালৈকে আমাৰ আৰু যদি অসমৰ নেতাবিলাকে যিবিলাকে নেতৃবৃন্দই বাংলাদেশীক আনি পেলাই অসমীয়াক ৰক্ষা কৰিব বিচাৰিছে অসমীয়াৰ আইডেণ্টিটি ৰক্ষা কৰিব বিচাৰে সেইসকলৰ কাৰণে আমাৰ মেছেজটো হ'ব আমি বাংলাদেশীক আশ্ৰয় দিব নোৱাৰোঁ বাংলাদেশীক আশ্ৰয় দি আমি নিজকে শেষ কৰিব নোৱাৰোঁ গতিকে আমাৰ যিটো হোমলেণ্ড সেই হোমলেণ্ডৰ আমি বাংলাদেশী ফ্ৰী হোৱাটো বিচাৰোঁ বুকাজান মহকুমাৰ অন্তৰ্গত হাঞ্জালাংছত 21 জানুৱাৰীত কাণ্টৰ বিপণন মুকলি কৰা বুলি বুকাজানৰ পৰা আমাৰ প্ৰতিনিধি আনন্দ তেৰাঙে জনাইছে কাণ্টৰ সকলো ধৰণৰ উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ উদ্দেশ্যৰে 21 জানুৱাৰীত হাঞ্জালাংছত কাঞ্চ এজাং ষ্ট'ৰ নামাকৰণেৰে এটা বিপণন মুকলি কৰা হয় বিপণনটো মুকলি কৰে হাঞ্জালাংছ বজাৰ সমিতিৰ সভাপতি হেমাৰী টকবিয়ে বজাৰ সমিতিটোৰ সম্পাদক ৰূপসিং ৰংপি বিনেন তেৰাং আৰু বুকাজান প্ৰেছ ক্লাবৰ সম্পাদক আনন্দ তেৰাঙো উপস্থিত থাকে ঐতিহ্যমণ্ডিত ডিফু ক্লাবৰ প্ৰাংগণত 18 জানুৱাৰীৰ পৰা শুভাৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলাত ভাৰতৰ দিল্লী কাশ্মীৰ উত্তৰ প্ৰদেশ কলকাতা লুধিয়ানা মহাৰাষ্ট্ৰ পঞ্জাবৰ উপৰিও বাংলাদেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে 30 জানুৱাৰীলৈকে চলিবলগীয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত ঘৰত দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীকে ধৰি ঘৰৰ আটকধুনীয়া আচবাবসমূহেও গ্ৰাহক ৰাইজৰ বাবে উপলব্ধ কৰা হয় প্ৰতিটো সামগ্ৰীৰ ক্ৰয়ৰ বাবদ 10% গ্ৰাহকক ৰেহাই দিয়াৰ ব্যৱস্থাও কৰা হৈছে বুলি আয়োগ সমিতিয়ে জানিব দিয়ে উল্লেখযোগ্য যে এই বাণিজ্য মেলাত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা অহা এখন পাণ দোকানত উপলব্ধ হোৱা
অগ্নি ফিৰিঙনি পানে বিশেষ গুৰুত্ব লাভ কৰিছে। বিশেষ মই এতিয়া চল ল'লোঁ, চলকেইখনো চাইছোঁ, আনকমন চল আনিছে, ভাল ভাল কোৱালিটিৰে আনিছে, বেছ ভালেই লাগে। তাৰপিছত এইখিনি ফাৰ্নিচাৰখিনি চালোঁ, ফাৰ্নিচাৰ বস্তু আনিছে, গোটেইখিনি বেষ্ট लद्दाख इंटरनेशनल ट्रेड फेयर के बाद नेशन में लपेन के नेशन में सना हॉर्म थे बनूं वाला सिके नाम पंजे फान होने दे तो नी थमांग बाव पे सिके नाम पंजे फान बन के कमान था लासे ako laan to si mane kemisen hॉर्म वन टू पुसनते मने दैट कार्बिंग ला हमले तुम सिस्टमे माने थेगलং को नेशन हॉर्म लपेन के यूज होनं को খুব ভালো লাগতেছে, এখানে আসছি দেখতেছি জিনিসগুলো খুব ভালো, ইউনিক, দেখে খুব ভালো লাগছে। কিছু জিনিস নেওয়া হয়েছে নেই দেখতেছেন দেখতেছি ভালো লাগছে, ভালো বলছে যাও কিবা কিবা এটাই মানে সাউন্ড করে না অলপ কাম করে সাউন্ড করে लेना अभी शौक लेना है। तो कुछ आपने खरीदा क्या? नहीं अभी देख रहा है, खरीदने वाला है। तो ये पहली बार दीपू में आया है, आपको कैसा लग रहा है? ऐसा आना चाहिए हर साल में। अच्छा लगा। প্ৰথমে আমি আমাৰ স্বেচ্ছাবী অনুষ্ঠান আশীৰ্বাদৰ তৰফৰ পৰা আমি সমূহ কাৰ্বি আংলং জিলাৰ ৰাইজলৈ আমাৰ নৱবৰ্ষৰ শুভেচ্ছা আগবঢ়ালোঁ। আমি আশীৰ্বাদ স্বেচ্ছাবী অনুষ্ঠানটোৰ তৰফৰ পৰা লগতে আমাৰ কাৰ্বি আংলং ছাত্ৰ সন্থাৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে আমি এই ডিফু চহৰৰ ডিফু ক্লাবৰ প্ৰাংগণত আমি এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাখন আয়োজন কৰিছোঁ। এই বাণিজ্য মেলাখন 18 জানুৱাৰীৰ পৰা 30 জানুৱাৰী 2019লৈকে চলিব। ইয়াত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে সুদূৰ কাশ্মীৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, কলিকতা, মধ্যপ্ৰদেশৰ উপৰিও আপোনাৰ বাংলাদেশৰ মেলামাইন, আপোনাৰ নেপালৰ হেৰি আৰু থাইলেণ্ডৰ কিছু সা সামগ্ৰীৰ লগতে বিভিন্ন বস্তু, আপোনাৰ মহিলাৰ বস্তু, ঘৰৰ ডেকৰেটিভ বস্তু আদি বিভিন্ন ধৰণৰ বস্তু ইয়াত মানে আমি ব্যৱস্থা কৰিছোঁ। লগতে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলৰ ব্যৱস্থাও কৰা হৈছে। এনেকৈ আমি আশা কৰোঁ এই বাণিজ্য মেলাখনত আমাৰ সমূহ ডিফুবাসীৰ সহায় পাম বুলি আশা কৰিলোঁ। আমি একচুৱেলি ইয়াত আমি 60খন বিপণীৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু কিছুমান সমস্যাৰ কাৰণে আমাৰ 60খন বিপণী ইয়াত উপস্থিত হ'ব নোৱাৰিলে। তথাপিও আমি প্ৰায় 50খন বিপণী ইয়াত আমাৰ বৰ্তমান সহযোগ কৰিছে। আমাৰ একচুৱেলি জনসাধাৰণে কিনিব পৰা ব্যৱস্থা, প্লাছ আমি ইয়াত সামগ্ৰীসমূহত আমাৰ তৰফৰ পৰা 10 to 20% আমি মানে ডিছকাউণ্টৰ ব্যৱস্থাও কৰিছোঁ। ইয়াত আপোনাৰ গেৰেণ্টি ব্যৱস্থা কৰা আছে। আমাৰ বিভিন্ন যদি মানে ধৰক সাল সলনি কৰিব বিচাৰে, আমাৰ যিখিনি কণ্টেক্ট নাম্বাৰ আছে, দৰকাৰ আমি প্ৰয়োজন সাপেক্ষে তেওঁলোকক বস্তুখিনি আমি ৰিপ্লেচমেণ্টৰ ব্যৱস্থা কৰা আছে। কাৰণ আমি এইটো এই বছৰ ইয়াত আৰম্ভ কৰিছোঁ, এদিন প্ৰতি বছৰে আমি তাৰমানে ইয়াত আমি মানে এই প্ৰদৰ্শনীখন আমি আয়োজন কৰাৰ ব্যৱস্থা কৰিছোঁ। সহায় সহযোগ বিশেষকৈ যোৱাকালি ৰবিবাৰে যথেষ্ট সংখ্যক প্ৰায় 2,000 মানুহ ইয়াতে আমাৰ সোমাইছিলে। আমি ভালেই সহায় পাইছোঁ। আশা কৰোঁ যদিও ভৱিষ্যতে আমি আৰু সহায় পাম বুলি আশা কৰিলোঁ। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফু চহৰখন সৌন্দৰ্যৰ অংশ হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে চহৰখনৰ মুখ্য বজাৰস্থিত তিনিআলিত 30 ফুট উচ্চতাৰ কাৰ্বি জনগোষ্ঠীয় স্বকীয় বহন কৰা জাম্বিলিয়াথন বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। ডিফুৰ উদীয়মান ভাস্কৰ্য শিল্পী তথা পশ্চিম বংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় ফাইন আৰ্টছৰ স্নাতক জিকিচন টেৰণৰ নেতৃত্বত তেওঁ আৰু তেওঁৰ 50 গৰাকী সহযোগী কৰ্মীয়ে ডিচেম্বৰ মাহৰ পৰা জাম্বিলি আঠন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দিনে নিশাই ব্যস্ত হোৱা দেখা পোৱা গৈছে। Tangke tang po non ni thon ni pliben de na karbi do an bhante atok ati do na karbi do bhante laha kam ta pathek pon উদীয়মান যুৱক শিল্পী তেৰণে ডিফু চহৰৰ দলং, পথচাৰী, পদপথ, পকী দেৱালসমূহৰ বিভিন্ন ৰং সানি চহৰখনক সৌন্দৰ্য বৰ্ধন গঢ়াত আগভাগ লোৱা বুলি জানিবলৈ দিয়ে। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Sea Monjir Children Park cum picnic spot, a place to visit for sure.
park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward Number 4, Depot, Karbi Anglong. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here, such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001-863-460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. Aturkimi Academy, Diffu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, Class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy, Diffu, Rukasan, Amlapati, Diffu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students, sponsored by Aturkimi Society. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesri alang hithi gulat along longpon ikji. Kang tirtang kijun alang Tharwe alam, Theso alam, Kecho ajam tu, Tharmit aduk, Thelua kreng, Chitronola, Ukthor pen chenglok ongdung hemalong akenang sot hormu longpon ikji. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। আগন্তুক দেশৰ পৰম্পৰাগত গণৰাজ্য সমাৰোহৰ উপলক্ষে ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কুচকাৱাজৰ অনুশীলন ব্যস্ত থকা দেখা পোৱা গৈছে। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক দেশৰ পৰম্পৰাগত গণৰাজ্য সমাৰোহৰ স্থানীয় ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব। পৰম্পৰাগত অংশ হিচাপে মুখ্য অতিথি অভিবাদনৰ উপলক্ষে বৰ্তমান সমাৰোহৰ থলীত ডিফু চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, গৃহৰক্ষী বাহিনী, এনচিচি আৰক্ষী, অৰ্ধসামৰিক জোৱানসকলে কুচকাৱাজৰ আখৰা ব্যস্ত থকা পৰিলক্ষিত হৈছে। কাৰ্বি আংলঙৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান হাৰাঘাট বিদ্যা নিকেতন 21 জানুৱাৰীত ভাৰত চৰকাৰৰ অটল টিংকাৰিং লেবছ মুকলি কৰা হয়।
অসম চৰকাৰৰ আনটাইড ফাণ্ডৰ অধীনত নিৰ্মাণ কৰা এটা ভৱনো আনুষ্ঠানিকভাৱে মুকলি কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষাৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে। পৰৱৰ্তী সময়ত নিকেতন পৰিচালনা সমিতিৰ সভাপতি ললিত চন্দ্ৰ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য খনসিং ৰংপি, জগত সিং ইংটি, অতিৰিক্ত উপায়ুক্ত কাৰ্পুন পাটিৰ, প্ৰবীণ সাংবাদিক লংসিং তেৰণ প্ৰমুখ্যে একাংশ শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। হাওড়াঘাট শংকৰদেৱ বিদ্যানিকেতনৰ কাৰণে এটা ঐতিহাসিক আৰু গৌৰৱৰ দিন। এইটো কাৰণেই যে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা অটল টিংকাৰিং লেবৰ কাৰ্বি আংলং জিলাৰ ভিতৰত আমাৰ এই হাওড়াঘাট শংকৰদেৱ বিদ্যানিকেতনে প্ৰথম পাইছে আৰু আজি এই লেবৰ উদ্বোধনী হৈছে। এষ্টেকৰ আণ্ডাৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতি বছৰে এৱাৰ্ড বুটলিবলৈ সক্ষম হৈছে আৰু মই ভাবোঁ যে এই টিংকাৰিং লেবৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ যি ইঞ্জিনিয়াৰিং বা মেকানিকেল যি চিন্তাধাৰণা, এই চিন্তাধাৰণাৰ সঠিক দিশত আগবাঢ়িব। এই অন্যান্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এই লেবৰ সুবিধা ল'ব পাৰিব। বিভিন্ন সময়ত ইয়াত বিজ্ঞান মেলা অনুষ্ঠিত হ'ব, অন্যান্য ছাত্ৰ ছাত্ৰীসকলেও আহি ল'ব পাৰিব। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।